আজি গানৰ দিনৰ অনুষ্ঠান আয়োজকসকলে ইয়াত তাইক শ্ৰদ্ধাঞ্জলি জনাই পেলাই যিটো অনুষ্ঠান পাতিছে, আমি আমাৰ পৰিয়ালৰ ফালৰ পৰা আপোনালোকলৈ অশেষ ধন্যবাদ জনাইছোঁ। আৰু মই ভাবোঁ গায়ত্ৰী আপোনালোকৰ মাজত সদায় জীয়াই থাকিব। মই যিটো দেখা পাইছোঁ আপোনালোকৰ গায়ত্ৰীৰ প্ৰতি যিটো শ্ৰদ্ধা আৰু তেওঁৰ গানৰ প্ৰতি যিটো মৰম, মই ভাবোঁ অসমৰ ৰাইজৰ মাজত থাকি যাব, মই আশা কৰোঁ এইটো। আৰু অলপ আগতে সূৰ্যদাই এষাৰ কথা কৈছিলে, মোৰ কথাষাৰ বৰ ভাল লাগিছে যে গায়ত্ৰীৰ কোনোবা যদি অনুষ্ঠানে আগবাঢ়ি আহে তেনেহ'লে তাইৰ গীতৰ প্ৰতিযোগিতা এখন চলি থাকিলে তেতিয়া মই ভাবোঁ অসমত তাইৰ গীতৰ চৰ্চাটো চলি থাকিব। মই আপোনালোকক ক'বলৈ পাই খুব সুখী হ'ম যে সংগীত জ্যোতি বুলি যিখন তাইৰ গানৰ স্কুল আছিলে, আমাৰ এখন আছে, কমিটি এখন আছে আমাৰ স্কুলৰ। গতিকে আমি চিন্তা চৰ্চা কৰিছোঁ, স্কুলখনৰ লগত জড়িত পাৰ্বিন আছে, অঞ্জনা আছে, নয়ন প্ৰসাদ আছে, এনেকৈ আপুনি যিটো কথা কৈছে সেই কথাটো আমি মনে মনে চিন্তা কৰি আছোঁ আৰু অদূৰ ভৱিষ্যতে এইটো আমি সফল কৰিম অনুষ্ঠানটো। আৰু এইখিনিয়ে মোৰ ক'ব লগা। এতিয়াতো বিশেষ একো মই এতিয়া একচুৱেলি গানৰ লগত সিমান এটা জড়িত নহয়, কিন্তু গান ভাল পাওঁ আৰু তাইৰ লগত থাকি থাকি মোৰ যোৱা 22টা বছৰ মই গানৰ বিষয়ে বহুতখিনিয়ে গম পোৱা হৈ গ'ল। গতিকে আকৌ এবাৰ মই গানৰ দিনৰ সমূহ পৰিয়াললৈ অশেষ ধন্যবাদ জনাইছোঁ। ধন্যবাদ।